এই কাষতে কিনো কওঁ আজি মই তোমাক নোকোৱাকে এতিয়া বজাৰ কৰি আহিলোগে আৰু বজাৰত কিবা এটা কিনিলোঁ আৰু মোৰ কাৰণে নবৈ কিবা এটা কিনি দিছে আৰু এইফালে চাই ইগনোৰ কৰিব আৰু এতিয়া যাম আমি বৰদোৱা আৰু বৰদোৱালৈ মই গৈ পোৱা নাই আজি প্ৰথম যাম আৰু আপোনালোকক তাৰ পৰিৱেশটো দেখুৱাই যাম আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু এতিয়া কি পিন্ধিম জানেনে তালৈ বৰদোৱালৈ গ'লে হেনো চাদৰ মেখেলা পিন্ধিব লাগে আৰু সেইকাৰণে মই পিন্ধি যাম এতিয়া কি আপোনালোকে সম্পূৰ্ণ মোক চাই যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহ দিব পাৰিছোঁ কেনেকৈ দিছোঁ নাজানো বাৰু সেইকাৰণে ইয়ালৈ আহিছোঁ যেতিয়া ইয়াৰ পৰিৱেশবিলাক মানে ইয়াৰ দিনবিলাক স্মৃতি হৈ থাকক বুলি মই দিলোঁ চুপি দিম এইযোৰ লাগিবনে ইয়াৰো কিবা ভাগ চাগে ওলাইছিলে ন নহয় টুক 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 আৰু এই ভিতৰত ধেৰ আছে এই ভাগ আমাৰ তাতকৈ বেলেগ আকৌ গম পাইছানে আমি বৰদোৱা থানলৈ আহিছোঁ আৰু ইয়াতে দৌল এভাগ আছে দৌল ভাগত সোমাইছোঁ আৰু ইয়াৰ পৰিৱেশটো চাওকচোন ইমান ধুনীয়া লাগিছে এয়া সঁচাকৈ বহুত ভাল লাগিছে এয়া ইয়াত সোমাই লৈছোঁ ইয়াত এতিয়া বন্ধ হ'ল চাবলৈ এতিয়া নাপাওঁ আৰু ভিতৰত সোমাবলৈ টাইম গ'ল আৰু এনেকৈ ওলাই আহি আমি ইয়াত দৰ্শন কৰিলোঁ আৰু এতিয়া বৰদোৱালৈ যাম বৰদোৱাৰ পৰিৱেশ কেনেকুৱা আপোনালোকক দেখুৱাই আছোঁ দৌলভাগৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ আৰু এতিয়া যাওঁ আৰু ইয়াত বেছি টাইম নকৰোঁ কাৰণ বাহিৰৰ পৰিৱেশটো চালোঁ এইফালে সোমালোঁ এইফালে উঠিলোঁ এইফালে নামিলোঁ আকৌ এইফালে নামিব নোৱাৰি আৰু চেণ্ডেল আকৌ ইয়াতে থ'লোঁ এই আৰু পৰিৱেশটো ভাল লাগিলে 8টাত ৰাতিপুৱাই খোলে ন নিৰ্দিষ্ট টাইমহে আৰু অঁ আচৰিত আৰু এনেকুৱা দিন যি মাহ যি বছৰ যিয়ে হওক আচৰিত আৰু চেনেলযোৰ সেই তাতে লগাব পাৰে নহয় আজিকালি বেয়া
য'তটো মানে থুজাব পেলাই দিয়ে যে ন একো কথা কোৱা বুলিহে হয় কেতিয়া পাৰিম ন চাগে কিনিবলৈ ইউটিউবত এবাৰ তুমি হাঁহি থাকিবা মই কিবা আছে যে ফটো যাওঁ দেই আহোঁতে সময় নহ'ব পাৰে অঁ সেইটো হয় অঁ এয়া আমি বৰদোৱালৈ সোমাই আহিলোঁ আৰু এয়া বৰদোৱাৰ পৰিৱেশ চাওক আপোনালোকে আৰু সকলোৱে কিছুমানে নিশ্চয় দেখিছেই তথাপিও মই পৰিৱেশ ৰাখিলোঁ আৰু এয়া চাওক ইমান ধুনীয়া পৰিৱেশ কিবা হাতী পুখুৰী বুলি কোৱা হয় এয়া পৰিৱেশ চাওক আমি অলপ সন্ধিয়া হ'ল যে ভিতৰলৈ সোমাই গৈ আছোঁ পৰিৱেশ চাওক সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ দেই ধুনীয়াকে ময়ে দিছোঁ বলকচোন বহকগে কৃষ্ণ ইয়াক বহাই ছুটি মাৰি আমাৰ নাম আপোনালোকক এয়া আমি তাতোতকৈ বেছি ভাল আমাৰ কামদেল সত্ৰৰ সত্ৰাধিকাৰ আৰু তেওঁৰ লগত গোসাঁইৰ লগত আমি আহিছোঁ এয়া সেৱা কৰি লওঁ ভাল লাগিছে আৰু পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ আমাৰ নগাঁৱতে আমি আছিলোঁ নগাঁৱতে আমাৰ পৰহি কালি নাম সেৱা আছিলে তালৈ আহিছিলোঁ এইফালে কি আছে জানো হা অঁ সোমাবও নাপায় এয়া পিছফালৰ পৰিৱেশ নেকি ভাল লাগিছে ন সন্ধিয়া অঁ হ'ব দিব
আপোনাৰ কৰি দিব কলা পৰিধান কৰিব কলা পৰিধান যিজনে চিন্তা কৰে কৃষ্ণৰ চৰণ ভক্তৰ মনত সাধাৰণ প্ৰভু তেখেতলোকে বহু দূৰণিত আহি প্ৰভু আপোনাৰ চৰণতে আভাগী নৈবেদ্য বন্তি গুৱাপান অৰিহণা দি আপোনাৰ দুখানি চৰণতে অভয় চৰণে শৰণে পুখিছে তাতে দেউতা থওঁতে কায়ে বাইকে মনে প্ৰভু অনেক অপৰাধ হোৱা সৰ্বদোষ মাৰ্জনা কৰি যি মনে সেৱা ধৰিছে মনোবাঞ্ছা ফলৱতী কৰি আপোনাৰ দুখানি চৰণতে সেৱা ভক্তি কৰি অপৰাধ নিৰাপদে কল্যাণে কৃপা কৰিবলৈ পাঠাও হয় পাব তাতে খালো ভিতৰতে কি বহে হ'ল আৰু সেই ডাঙৰ চাকিটো লওক এই বছৰ অনুষ্ঠিত হয় লগত যাওঁ কথা নম গোবিন্দ সাহস ক্ষেত্ৰ শিল্পী ইয়াত আছে ভাগি আছে আৰু আমি সকলোবিলাক চালোঁ আৰু সঁচাকৈ বহুত ভাল লাগিলে আৰু আপোনালোকো যাব বৰদোৱা মানে শংকৰদেৱৰ জন্মস্থানলৈ আৰু ইয়াৰ পৰিৱেশ সকলোবিলাক আমাৰ এই ককাজনে দেখুৱালে কিন্তু ভিডিঅ' কৰা অনুমতি নাই যিহেতু সেইকাৰণে সকলোবিলাক কোৱা সম্ভৱ নহয় আৰু আমাক সকলোবিলাক ক'লে কিন্তু ভিডিঅ'ত মানে অনুমতি নাই যিহেতু সেইকাৰণে মই ভিডিঅ'সমূহ আপোনালোকক মানে দেখুৱাবলৈ সম্পূৰ্ণ নোৱাৰিলোঁ আৰু তাৰ ভিডিঅ'বিলাক মানে কোৱা কথাখিনি মানে তাৰ সেইখিনি ভিডিঅ' যোগে মই দেখুৱাব নোৱাৰিলোঁ আৰু সেয়াই বহুত ভাল লাগিলে আৰু এনেকুৱা স্থানলৈ আহিলে সঁচাকৈ নিজৰ মনটো পবিত্ৰ নিচিনা লাগে আৰু মোৰ আহিবলৈ বহুত আশা আছিলে সেইকাৰণে আহিলোঁ আৰু আহি পেলাই সঁচাকৈ আমি ইমান ধুনীয়া মানে সময়টো বহুত ভাল সময়ত আহিলোঁ আৰু আহি সেয়া চালোঁ আপোনালোকো নিশ্চয় যাব আৰু মনতে আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোনে কওঁতে উৰা মাৰে